হেল্ল' গাইজ, আশা কৰোঁ সকলোৱে ভালেই আছে। এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তলত থকা ৰেড বাটনটো প্ৰেছ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পিছে এতিয়া আমি আজিৰ কাহিনীটোলৈ আগবাঢ়ি গৈছোঁ। হেল্ল'। হেল্ল', কি হ'ল? তোৰ খবৰ পাতি নাই যে? গমটো পোৱাই, এক্সাম আহিলে মোৰ। এতিয়া তোৰ লগত যদি কথাই পাতি থাকোঁ, পঢ়িম কেতিয়া? ইমান কথা পাতিলে পঢ়াত বহুত লছ হয় জানো? সেইকাৰণে মই তোক কল কৰা নাই। দিনে ৰাতি পঢ়িয়ে থাকা নেকি? অলপতো সময় দিব পাৰা মোক। তোক সময় দিলে কি তই আহি লিখি দিবি নেকি পৰীক্ষাত? মই এতিয়া অকলে থাকিব বিচাৰোঁ। ৰিলেশ্যনশ্বিপত থাকিলে পঢ়াত বহুত লছ হয়। এইবোৰ বাহানা, মই চব গম পাওঁ। কাৰ মন যে ক'ত আছে। গম পোৱা যদি মোৰ জীৱনৰ পৰা আঁতৰি নোযোৱা কিয়? তোৰ লগত কথা পাতিলে মোৰ পঢ়াত বহুত লছ হয়। ইমান দিনে তই দুখ পাবি বুলিহে মই কোৱা নাছিলোঁ। তই কিয় এনেকুৱা কৰিলি মোৰ লগত? ইমান দিনৰ ভাল পোৱা তই পাৰিলি ভাঙি দিব? এক্সামটো তোৰ বাহানা, কাৰণ প্ৰেম কৰিলে যে পঢ়িব নোৱাৰে এইটো কথা নহয়। তই চিৰিয়াছলি নোকোৱা কিয় তোৰ জীৱনত যে আন কোনোবা আহিছে? ভাল কথা। জানা যদি কিয় মোক ভাল পাই আছা? বাদ দে মোক। তোৰ দৰে মই অভিনয় কৰা নাই, সঁচা প্ৰেম কৰিছিলোঁ। মোৰ লগত কথা পাতিলে তোৰ পঢ়াত লছ হয়। দিনে ৰাতি যে অনলাইন থাকা সেইটো পঢ়াত লছ নহয় নেকি? মই অনলাইন থাকোঁ ঠিকেই, কিন্তু সেই বুলি মোবাইল খুচৰি নাথাকোঁতো। কিতাপতে মন দিওঁ মই। মোবাইল হাতত থাকিলে যে কিমান পঢ়া হয় মই ভালদৰে জানো। মই অনলাইন থাকোঁ, কিবা থাকোঁ, সেইটো মোৰ কথা। তই ক'বলগীয়া কোনো প্ৰয়োজন নাই। তই মোৰ জীৱনৰ পৰা আঁতৰি যা। তই মোৰ লগত কিয় এনেকুৱা কৰিলি? মই তোক বহুত ভাল পাওঁ। কেনেকৈ থাকিম তোৰ অবিহনে? ভাবিবই নোৱাৰোঁ মই। বেলেগ কাৰোবাৰ লগত লাইন লগাই ল, মোক এৰি দে। ভাল পোৱা কি বজাৰত কিনা বস্তু নেকি যে পুৰণি হ'লে পেলাই দিম? মই নোৱাৰোঁ তোৰ অবিহনে থাকিব। আজি তই প্ৰমাণ কৰি দিলি আজিকালি প্ৰেম যে পুতলা খেলা। কিন্তু তই মনত ৰাখিবি, মই যিমান ভাল পাইছিলোঁ তোক এনেকুৱা কাকো বিচাৰি নাপাবি। হেল্ল', কল কাটি দিলি। বন্ধুসকল, পিছে আজিৰ কাহিনী কেনে লাগিল আপোনালোকক? প্ৰেম কৰিলে যে পঢ়া লছ হ'ব এইটো নহয়, কাৰণ আপুনি পঢ়িব মগজুৰে, কিন্তু প্ৰেম কৰিব হৃদয়েৰে। আৰু সঁচা ভাল পোৱা হৃদয়ত থাকে, মগজুত নহয়। পিছে বন্ধুসকল, আজিৰ কাৰণে বিদায় লৈছোঁ। আমি আকৌ উভতি আহিম এক নতুন কাহিনীলৈ।